গড়বঙা সংৰক্ষিত বনাঞ্চল থাকিবনে? প্ৰতিদিনে কটা হৈছে শ শ গছ, এটা সপ্তাহতে কটা হৈছে 200-400 গছ। নেতৃত্বত আছে লখৰা বনাঞ্চলিক বিষয়া। বিভিন্ন দল সংগঠনৰ এই অভিযোগ। পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ লখৰা বনাঞ্চলত ঘটিছে নোহোৱা নোপোজা ঘটনা। খুদ বন ৰক্ষক ৰেঞ্জাৰৰ চকুৰ সন্মুখতেই গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ শ শ গছ কটা হৈছে। দল সংগঠনৰ অভিযোগ অনুসৰি নতুনকৈ ৰেঞ্জাৰ হিচাপে নিযুক্তি পোৱা মানস প্ৰতিম মহন্ত এই ক্ষেত্ৰত মৌন হৈ থকা কথাটোৱে তাৎপৰ্য বহন কৰিছে। উল্লেখ্য যে মানস প্ৰতিম মহন্ত পূৰ্বতে একেটা ৰেঞ্জৰে বশিষ্ঠ আৰু মইনাখুৰুঙৰ বিট অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আকৌ পদোন্নতি লাভ কৰি ৰেঞ্জাৰ হোৱাৰ পিছতো লখৰা ৰেঞ্জৰ ৰেঞ্জাৰ হোৱাটো সহজভাৱে ল'ব পৰা নাই এতিয়া সচেতন লোকে। এনে কি মোহ জাগিছে মহন্তৰ। লখৰা ৰেঞ্জে এৰিব পৰা নাই। আমাৰ পৰৱৰ্তী প্ৰতিবেদনত আমি সবিশেষ তথ্য সহকাৰে প্ৰচাৰ কৰিম। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 7 আসাম ডেইলি।